Good morning, friend. মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ব্লগ নহয়, আজি এটা থলুৱাৰ পদ্ধতিৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো। গাহৰি মাংস আৰু লাই শাক। এতিয়া 11টা বাজিছে, মই নাই বনোৱা, মিষ্টাৰে বনাইছে। আজি সম্পূৰ্ণ ৰেচিপিটো মিষ্টাৰে বনাব, আপোনালোকক দেখাইছো আৰু চাই থাকক ভিডিঅ'টি। এয়া ৰেডি গাহৰি মাংস, লাই শাক, পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু ইয়াত ধনিয়া। একদম থলুৱাভাৱে বনাব গাঁৱলীয়া ৰেচিপি গাহৰি মাংস, লাই শাক, বিলাহী। কেৰাহী গৰম হ'ল আৰু ইয়াত তেল দিছে। তেল কমকৈ দিছে দেই, গাহৰি মাংসৰ পৰা তেল ওলায়। এয়া পিঁয়াজৰ পৰা তেল ওলাইলে ৰঙচুৱা হ'ল আৰু এই আদা নহৰু। জিৰা গুড়ি, তেলতে ফ্ৰাই কৰি ল'লে ভাল মছলা। জিৰা গুড়ি দি ল'লে এয়া ফ্ৰাই হৈ গ'ল মছলা, পিঁয়াজ আৰু এয়া মাংস দিছে, গাহৰি মাংস। চবৰে ফেভৰেট, আপোনালোকৰো ফেভৰেট চাগে। এয়া নিমখ দিছে, হালধি এতিয়া নিদিওঁ, অকণমান ফ্ৰাই কৰাৰ পিছতহে দিব হালধি, তেতিয়া কালাৰটো বেছি ধুনীয়া হয়। নিমখ দিলে। মিষ্টাৰৰ ৰেচিপি, মিষ্টাৰৰ স্পেচিয়েল এয়া তেলি কিপিচ ল'লে, মানে চৰ্বি কিপিচ, হালধি, নিমখ, জিৰা গুড়ি দি মুঠি ল'লে, মুঠি লৈ হেনো এয়া পুৰিব, জুইত নুপুৰে। আৰু এইটো সহজ পদ্ধতিৰে একদম জুইত পোৱাৰ দৰে হয়, কিন্তু জুইত নুপুৰে। চাই থাককচোন, এই ইয়াত পুৰিব। মিষ্টাৰে পুৰিব। এয়া আপোনালোকে পুৰি খাবচোন, খুব ভাল লাগে। জুইত পোৱাৰ দৰে হয়, একদম সহজ। এয়া প্লেটত সজাই ল'লে মাংস, আৰু এতিয়া বন্ধ কৰি কিমান দিব টাইম? 5 মিনিট। আপোনালোকেও খাব, একদম সহজ পদ্ধতি। 5 মিনিট দিব, 5 মিনিট হৈ যাব পুৰা মাংস। মাংস ফ্ৰাই কৰি ল'লে 5 মিনিটমান, মাংসৰ পৰা তেল ওলাইছে আৰু চাইডতে পানী ওলাইছে। তাৰপিছত হালধি দি দিছে, কালাৰটো চাওক কিমান ধুনীয়া লাগিছে। আমি আকৌ বনালে হালধি ফাৰ্ষ্টতে দিয়ে দিওঁ, অকণমান ফ্ৰাই কৰাৰ পিছত দিব, কালাৰটো বহুত ধুনীয়া লাগে। আৰু এফালে পুৰা মাংস হৈ আছে, নিজে নিজে অফ হৈ যাব 5 মিনিট হোৱাৰ লগে লগে। গৰম মছলা দিছে, মছলা বেছি নাই, এতিয়া কমকৈ দিছে। গৰম মছলা অকণমান দি এতিয়া অকণমান ফ্ৰাই কৰি ল'ব। এইটো 5 মিনিট হৈ গ'ল, নিজে নিজে বন্ধ হৈ গ'ল। আৰু এতিয়া খুলি চাওঁচোন পুৰা মাংসটো কেনেকুৱা হৈছে। এয়া চাওকচোন পুৰা মাংস। এয়া এতিয়া অকণমান গাপতে থৈ দিওঁ, 1 মিনিটমান থাকক। এয়া পুৰা মাংস স্পেচিয়েল, পিঁয়াজ, বিলাহী, তিয়ঁহ আৰু এইকেইপিচ পুৰা। এয়া ইয়ামি। গৰম মছলা দি 5 মিনিট ফ্ৰাই কৰিলে, আকৌ আদা নহৰু অকণমান দি দিছে, কালাৰটো চাওক, অকণমান লৰাই দিছে। এয়া এতিয়া বিলাহী দিছে, বিলাহী দি অকণমান বিলাহীখিনি সিজাই ল'ব। এতিয়া অকণমান কাপ মাৰি থৈ দিব, বিলাহী সিজাই ল'ব, পানী নিদিয়ে। আৰু এতিয়া লাই শাক দিব, 5 মিনিটমান বিলাহী দি ফ্ৰাই কৰি ল'লে,
আৰু লাই শাক আৰু কমতে সিজেই আৰু লাই শাক দিয়াৰ পিছত আৰু হৈ যাব সোনকালে চাই থাকক সিজিলে বিলাহীও সিজিলে এতিয়া লাই শাক দিব লাই শাক কুটি নাই দিয়া দেই হাতেহে ছিঙি দিছে কুটি দিলে হেনো খাবলৈ ভাল নহয় এয়া আৰু কেইডালমান এয়া হাতে ছিঙি দিছে দীঘল হৈ আছিলে কাৰণে এতিয়া অকণমান ঢাক মাৰি দিব লৰাই দি আৰু লাই শাক দি গাপ মাৰি থৈ দিছে পানী নাই দিয়া দেই লাই শাকৰ পৰা পানী ওলাই আৰু কম জুইত গাপ মাৰি দি থৈ দিছে আৰু এয়া 10 মিনিটমান চাগে থাকিব লাগিব তাৰপিছত হৈ যাব আৰু গাহৰি মাংসৰ ৰেচিপি আৰু এটা আছে সেইটো দিবলৈ একদম কমপ্লিট মিষ্টাৰৰ গাহৰি মাংসৰ ৰেচিপি আপোনালোকে দেখি আছে আৰু তাত মই অকণো নাই লগা দেই চব মিষ্টাৰে কৈছে আৰু মাজে মাজে মিষ্টাৰে এনেকৈ হেল্প কৰি দিয়ে ভাল লাগে আপোনালোকেও চাগে হেল্প কৰি দিয়ে আৰু যদি হেল্প কৰি দিয়ে জনাবচোন কমেণ্ট কৰি এয়া 5 মিনিটমান সিজাইলে গাপ মাৰি আৰু এয়া লাই শাক কমপ্লিট হৈ গ'ল আৰু এটা আছে সেইটো ধনিয়া কালাৰটো চাওক কিমান ধুনীয়া লাগিছে একদম তেলীয়া তেলীয়া হৈ গৈছে লাই শাকৰ ঠাৰিবোৰ গাহৰি মাংস ৰেডি আৰু চব মিষ্টাৰে বনালে আৰু এইকণ দিহে মোৰ নামটো ল'ম আৰু ধনিয়া মজা গোন্ধ আহিছে ধনিয়া আৰু গাহৰি মাংসৰ ৰেচিপি সমাপ্ত ভাত পানী খাই আজৰি আৰু এতিয়া 1:30 বাজিছে গাহৰি মাংস লাই শাকৰ ৰেচিপিটো খাই একদম মজা লাগিলে লাই শাকৰ গোন্ধটো ইমান ধুনীয়াকৈ আহিছে খুব ভাল লাগিলে আৰু আপোনালোকেও খাই চাব বনাই তেনেকৈ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সদায় কৈ থাকোঁ একেবোৰ কথাকে হ'লেও কৈ দিছোঁ ছাবস্ক্ৰাইব কৰি দিব প্লিজ